ওয়েলকাম জনাইছো। আজি মই আৰু এটা বেংগলী ৰেচিপি লৈ আহিছো। সেইটো হ'ল চিকেন কষা। কেনেকৈ অতি সহজে চিকেন কষা বনাব পাৰি এটোকে আজি আমি ট্ৰাই কৰিম। চিকেন কষা বনাবলৈ প্ৰথমতে আমাক লাগিব চিকেন মই ইয়াতে আধা কিলো লৈছো। আলু লাগিব, আলু দুটা লৈছো, মিডিয়াম সাইজৰ আলু দুটা। তাৰ পিছত আমাক লাগিব বিলাহী সৰু সাইজৰ বিলাহী এটা টুকুৰা কৰি লৈছো। লাগিব আমাক পিয়াজ দুটা মিডিয়াম সাইজৰ পিয়াজ ইয়াতে টুকুৰা কৰি লৈছো। দুটা মিডিয়াম সাইজৰ পিয়াজ ৰুকি লৈছো আৰু আদা 2 চামুচ মান ৰুকি লৈছো। নহৰু 1 চামুচ মান ৰুকি লৈছো। দুটা জলকীয়া এনেকে আধা হাফকে ফালি লৈছো। লাগিব এটা এখিলা তেজপাত, সৰিহৰ তেল, নিমখ, হালধি, 2 চামুচ জলকীয়াৰ গুড়ি, 2 চামুচ জিৰা গুড়ি আৰু দুটা গৰম মছলা। তাৰ পিছত আমাক লাগিব অকমান গৰম মছলা মই খুন্দি লৈছো। এটো আমাক লাষ্টত লাগিব, একেবাৰে শেষত মই খুন্দনাত খুন্দি লৈছো। এতিয়া মই চিকেনখিনি এটা এটাকৈ উপকৰণ এড কৰি পিয়াজ, আদা, নহৰু, জলকীয়া দুটা, বিলাহী, তেজপাতখিনি মই টুকুৰা কৰি ল'ম। হালধি, জলকীয়াৰ গুড়ি, জিৰাৰ গুড়ি, আৰু নিমখ সোৱাদ অনুসৰি। লগত মই ইয়াতে তেলখিনি পৰিমাণ মতে দি দিম। 9 চামুচ তেল দিছো। এতিয়া মই এইখিনি ভালকৈ সানি ল'ম। ভালকৈ মিহলি যোৱাৰ পিছত আমি এইটো 10-15 মিনিটমান ঢাকি থৈ দিম। অতি সোনকালে হৈ যাব আমাৰ। এনেকৈ ভালকৈ মিহলাব লাগিব। আমি এইখিনি ঢাকি থৈ দিম 10-15 মিনিট। প্ৰথমতে আমি আলুখিনি ভাজি লওঁ। আলুখিনি ভাজা হৈ গ'ল। এতিয়া গোটা গৰম মছলা মই দি দিম গৰম তেলত। তাৰপিছত কাটি থোৱা পিঁয়াজখিনি টুকুৰা কৰি থোৱা পিঁয়াজখিনি দি দিম। আধা মিনিটমান লাৰি তেনেকৈ তাৰপিছত সানি থোৱা মাংসখিনি ইয়াতে দি দিম। এতিয়া মই 10 মিনিটমান ঢাকি থৈ দিম। মাংসখিনি সিজিবলৈ
10 মিনিটমান সময় লো ফ্লেমত ঢাকি থৈছিলোঁ চিকেনখিনি। চিকেনখিনি প্ৰায় সিজিছে। পুৰা সিজি গৈছে চিকেনখিনি। এতিয়া আমি খুব ভালকৈ ভাজিম। এতিয়া মই ভাজি থোৱা আলুখিনি ইয়াতে দি দিম। দি ভালকৈ ভাজি থাকিম। আলুখিনি দি দিলোঁ। লৰাই থাকিম যাতে তলত লাগি নধৰে। এতিয়া চিমটো বঢ়াই দিম মই। হাই ফ্লেমত ভাজি থাকিম। আমাৰ মাংসৰ কষা প্ৰায় হৈ গৈছে। এতিয়া আমি নমোৱাৰ আগতে গৰম মছলাৰ খুন্দি থোৱা গৰম মছলাখিনি দি দিম। 1 চামুচ পৰিমাণৰ গৰম মছলা মই ইয়াতে খুন্দি লৈছোঁ। এতিয়া দি দিম। দি ভালকৈ মিহলাই নমাই দিম। সোনকালে হৈ গ'ল, একদম সহজ। আপোনালোকেও ঘৰত ট্ৰাই কৰিব। ইয়াত আমি পানী এড কৰা নাই। মাংসৰ পৰা যিখিনি পানী ওলাইছে সেইখিনিৰে আমাৰ হৈ গৈছে। যিহেতু এইটো কষা হয় তো এনেকৈ শুকানকৈ থাকিব লাগে। তাতে পানী এড কৰাৰ প্ৰয়োজন নাই। এতিয়া আমি চাৰ্ভ কৰিব পাৰিম। আজিৰ এই ৰেচিপিটো কেনেকুৱা লাগিল আপোনালোকে মোক কমেণ্টছ কৰি জনাব। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন ৰেচিপি পাবলৈ মোৰ চেনেলটো